Hello guys, welcome to my YouTube channel Bindas ke আপোনালোক সকলোকে স্বাগতম জনাই মোৰ চেনেল লৈ আৰু আজি ভিডিওটো আৰম্ভ কৰিব লৈছো এটা গীত লৈ যোনটো গীত লিখি আপোনাৰ গাইছে ৰূপ বৰুৱাই তেখেতৰ গানটো আজি ৰিলিজ হ'ব ধেমাজি ইয়াৰ পৰা আমাৰ চিয়াং ধাবাৰ পৰা সো সকলোৱে আকোৱালি ল'ব বুলি আশা ৰাখিলো ভিডিওটো আৰম্ভ কৰিব লৈছো তেখেতৰ গীতৰ পৰা মায়াখনা জীবন জিয়াৰ লয়ত তুমি উত্তৰা হেপাহৰে আলপনা দি থকতে তুমি আহি ৰুৱানা উখহতে আজি আহি আবিৰ খানানা জোনা করে ধো খিসি খিসি প্রভা আনানা হো কবিতাত সুর দিলো আজি বুজানা তো গাইস আমার মাজত আছে গৌতম কোটা গানটো বিষয়ে কব আহানা গানটো বিষয়ে নমস্কাৰ ৰূপ বৰুৱাৰ এইটো যিটো নতুন গীত আহি আছে আহানা গীতটো মই অলৰেডি মানে বিহাইণ্ড দ্য চিন মই অলৰেডি শুনিছোঁ খুব ধুনীয়া হৈছে এটা EDM ফ্লেভাৰৰ গীত ৰূপ ভাইটিৰ আগৰ গীতবিলাকো খুব ভাল হৈছে আৰু ৰাইজে মৰমৰে আঁকোৱালি লৈছে হি ইজ একচুৱেলি এ ভেৰি টেলেণ্টেড মিউজিচিয়ান এণ্ড ছিংগাৰ চ' মই ভাবোঁ যে এই গীতটো ৰাইজে আঁকোৱালি ল'ব আৰু আগৰ দৰে বহুত বহুত মৰম আৰু আশীৰ্বাদ কৰিব গাইস মোৰ লগত আছে আমাৰ মোৰ ভাইটি ৰূপ বৰুৱা হাই সো তেখেতে আজি নতুন এটা গীত আপোনালোকৰ আগত আগবঢ়াইছে সো কিবা ক'বা ৰূপ পোনপ্ৰথমে মই সকলো অসমবাসী ৰাইজ আৰু যিসকলে বাহিৰৰ পৰা চাইছে তেওঁলোকক নমস্কাৰ জনাইছোঁ আৰু অহাকালি ভেলেণ্টাইন ডে উইচ কৰিছোঁ আৰু মোৰ ককাইদেউ কেদা আমাৰ কলেজৰ ছিনিয়ৰ আৰু এওঁৰ চেনেলটোৰ নাম হ'ল বিন্দাছ কে আপোনালোকে প্ৰথমতে কৰিছোঁ ছাবস্ক্ৰাইব কৰিব দেই ছাপোৰ্ট কৰিব নতুন চেনেল গতিকে আজি দাদাই ইণ্টাৰভিউ ল'ব আহিলে এটা ব্লগ বনাব আহিলে তো গীতটোৰ বিষয়ে কিনো ক'ম গীতটোৰ নাম হ'ল আহানা ওৱান ছাইডেড লভ হয় একচুৱেলি ওৱান ছাইডেড লভ ছং হয় ভেলেণ্টাইন ডে স্পেচিয়েলকৈ মই গীতটো কৰিছোঁ আৰু গীতটোত জড়িত লোকসকল মোৰ পিছফালে আছে তেওঁলোকক থকা পালে একো নাই তেওঁলোক বিজি হৈ আছে তেওঁলোক ব্যস্ত হৈ আছে ভিতৰত MD দা আছে ষ্টুডিঅ' পৰিৰ স্বত্বাধিকাৰী আৰু মিউজিক কৰিছে গৌৰাংগ গগৈ আৰু লিখিছে গীতটো তিনিজন মানুহে মই কম্প'জ কৰিছোঁ ৰিণ্টুৱে প্ৰিয়াংকু আৰু ময়ূৰে তিনিজনে লিখিছে গীতটোৰ নাম হ'ল আহানা কেদাই লিংকটো দি দিব আৰু আপোনালোকে শুনিব গীতটো আৰু কেনেকুৱা পাই জনাব মোৰ চেনেলত মই ইতিমধ্যে আপলোড কৰিলোঁ আপোনালোকে শুনি জনাব কেনেকুৱা হৈছে আৰু কমেণ্টত লিখিব যে বিন্দাছ কে চেনেলত এই লাইভ মানে কি ক'লে এইটো এটা ব্লগত ভিডিঅ'টোত মানে আমাৰ ভিডিঅ'টো চাই আপোনালোকে মোৰ গীতটো শুনিছোঁ বুলি লিখিব তেতিয়া ভাল লাগিব কেদাৰ কাৰণে ন কেদা হয় নিশ্চয় ভাল লাগিব আৰু গানটো লিখাজনৰ ওচৰলৈ যাওঁ লিখা তিনিজন আছে ন তিনিজন আছে প্ৰথম MD দা আৰু এই গগো মোৰ লগত আছে গংগো DJ গগো হেল্ল' এইটো মেইনলি হ'ল যে ওৱান ছাইডেড লাভ ষ্টৰী যোনটো লিৰিক্সটো হ'ল মই লিৰিক্সটো লিখা নাই মই অকল প্ৰডাকশ্যনটো কৰিছোঁ আৰু কম্প'জিঙত অলপমান আৰু তাৰপিছত লিখিছে তো ৰূপদা ভাইটিকেইজনে আৰু ভাল লাগিলে মিউজিক কৰিও ভাল লাগিলে আৰু মিউজিক কৰি থাকোঁতে মানে এইটো মিউজিক মই লৈছিলোঁ নৱেম্বৰ মাহতে কিন্তু তেতিয়া মিউজিকৰ গোটেই ষ্টাইলটো বেলেগ আছিলে তাৰপিছত আকৌ কৰি মেলি আৰু নিজে অলপ চেঞ্জিং কৰি চালোঁ তেতিয়া কৰি মেলি ভাল লাগিলে আকৌ ৰেকৰ্ডিং কৰিলোঁ ষ্টুডিঅ'ত দুগামুখত তাৰপৰা ঠিকেই আৰু আজি এতিয়া মুকলি হ'ল গানটো আৰু ভাল লাগিলে তাক লগ পাই থেংক ইউ ই কবিতা চবিতা লিখি থাকে তাৰপিছত ৰূপলাই ক'লে যে ময়ো গান এটা লিখা প্ৰথমতে ইয়াক দিছিলে তাৰপিছত আমি এদিন মানে আড্ডা নিচিনাকৈ ৰূপলাৰ ঘৰত আছিলোঁ গোটেইগালে বহি আছিলোঁ মানে গোটেইকেইটাই বহি দিলে তাৰপিছত ইয়াৰ লগতে মানে আমিও যোগ হৈ গ'লোঁ তেনেকৈ
আমি মানে এটা প্লেন কৰিছিলোঁ এই ক'ব আমি মানে এনেই ৰখি আছিলোঁ মানে মামাহঁতৰ ঘৰত আমি প্লেন কৰিছিলোঁ থকা তাৰপিছত গ'লে মানে গান এটা আছে এনেকৈ লিখা কথা মই ক'লোঁ কি ভাল মানে কবিতা লিখে হা পঢ়িছিলে ভাল কবিতা লিখে তাৰপিছত আমি গোটেইকেইজনে লগ খাই ল'লোঁ মাছটো এটা ল গোটেইকেইজনে লগ খাই ল'লোঁ লগ খোৱাৰ পিছত আমি তেনেকৈয়ে মানে প্লেন কৰি পিনে ৰাতিটোৰ ভিতৰতে মানে লিৰিক্সটো কমপ্লিট মানে ইমানো কমপ্লিট নাই নহয় আচলতে মানে চবৰে এটা এটা ইয়াৰ পাৰ্ট এটা আছে মোৰ আছে লগতে ঋতুৰ আছে পাৰ্টটো আমাৰ সহযোগী তেনেকৈ চবৰ পাৰ্টতে আছে মানে এয়া ৰাইজ ধেমাজিৰ এই অকল কণমানি ল'ৰা আজি তেখেতক গান লিখি দিছে হয়তো আৰু ভৱিষ্যত তেখেতৰ আৰু উজ্জ্বল কামনা কৰিছোঁ এই যে বোলে আপোনালোকে আশীৰ্বাদ কৰিব তেখেতক আৰু গানটো আকোৱালি ল'ব মই গানটো আপোনালোকক ছাবস্ক্ৰিপশ্যন মোৰ ডিছক্ৰিপশ্যনত দি দিম লিংকটো দি দিম গানটো চাব আৰু মৰম কৰিব আৰু মোৰ চেনেলটোৰ লগত লাইক কৰিব ছাবস্ক্ৰাইব কৰিব বিন্দাছকে তোমারে চলে তুমি অজানা